ভাবছে না নাই পুজোতে এনকে গেলা কাপড় সাপড় নলো দেওয়ালি এসি বোমা সোমা কিনবা লাগবো এই রহে বোমা কিনবি শিগর হাবাই পয়সা নাই দে সাদারে অলপমান দি দাদা নাই ৰহে কি হ'ল ময়ো নাভাবা নহয় ৰ সেইতে পাৰা গাছৰ তলত মই ভাবিয়ে আছিলো তোক মই কথাটো কওঁ ৰ মই ভাবা পাৰো আজিকালি মানুহ থাকিবাতো বহুত সহজ তই জানা আমি মই বাবা হ'ম তই মোৰ চেলা হবি দুই মানুহ ঠগাম দে আৰু এনেকৈ পইচা পাম মজা আইডিয়া দিছে ভাল লাগছি নে বাবা আইডিয়াটো তো ঠিকই আছে কিন্তু আমার তাতে যোগাৰ চোগাৰ একোই নাই তই মই থকাৰ টেনচন কিয় লৈছে মই চব যোগাৰ কৰিম তো তই খালি মোৰ লগত যাব লাগিব খালি কৰাটো কৰবে পাৰি কিন্তু আমাৰ এইটো সুপাত নহয় এইটো সুপাত যাম যে মস্ত ডাঙৰ যেটা পাকৰি আছে তে এতিয়া কৰলি মাৰ খাম আৰু হ'ব দে তই ৰঙা কাপোৰ একযোৰে পিন্ধি আহিবি আৰু মই যি যোগাৰ কৰিব লাগে মই কৰিম তই আমাৰ ঘৰক লাগি আহিবি তাৰপিছত কি কৈছে কি ৰে বতি ভাই তোৰ লগত মোৰ এটা কথা আছে যাচোন তো ঘৰত বহি গে মই যাই আছো যা পইচা টিভি চাবি নেকি আমাৰ টিভিটো দে আৰু সেই টিভি চাবি ৰচোন আচোন তোৰ লগত এটা কথা আছে ব কি তোৰ তুন বহুত টেনচন থকা আনলাছি কি কৈছো মোক কি কম বা ঘৰত থাকবে ইচ্ছা নহয় গেছি অলপমান মনটো ভাল লগাবা কাৰণে ইয়াতে আছো মই আপাৰ উৎপতত চব বস্তু বা আনি ভাংছে মুঠ খাবা পইচা নিদিলেও গালি পাৰে বেয়া বেয়া বিচাৰ ভাষাই দি শুনছো ৰ ততো ঘৰত যে কিবা কাজিয়া বেজাল হৈ আছে যাবা সময়ে পোৱা নাই পথাৰত ধান কাটি আছে না মানুহগিলে কামলাও লাগি আছে অলপ অলপ গম পাইছো ততো ঘৰত যে কিবা হৈ আছে এবাৰ তোৰ তাত মই আছো কিবা এটা হ'লেও তই মোক কিবা এটা উপায় দিয়ে আৰু তই মোৰ তাকে আছে তোক মই কি উপায় দিওঁ এটা কাম কৰো দে শগুন পালাৰ বোলা এটা বাবা আছে বহুত মানুহ তাকে যাই আছে তই একবাৰ তাকে যাই চাবি নেকি যাওঁ নাহিলে ক'তনো বহে বাবা তো সেইটো চুপাতি এটা পাখৰি গাছ আছে তাৰ তলতে বোলে বহি আছে তই বহচোন মই কাপোৰযোৰ সলাই আহো কি ছে কিয় ঘুমি আছা মানুহ চাই নাই চাব নোৱাৰা নেকি চাম নহয় খালি ঘুমি দেখবো ৰ মই মানুহ আহিছি না চাওঁ তই কাপোৰ নহ'বি মানে থৰাইছি না তই আৰাম ভৰব লাগে কি কৰি আছা তই দে হা তই সঁচা কৈছে তো দে এই চিজিল কৰি দিলে চিজিল কৰ বাপৰে বাপ বুঢ়নি হ'ব দে কিবা কাই দে মই অলপ চুলি ভাল কৰিলোঁ ৰ বাবা আছে না নাই আছে যে বাবা দেখোন নাচি আছে নহয় বাবাই মাজে মাজে জাগে তোচোন কি কওকচোন বাবাক অলপ লগ পাব লগা আছিল বাবা যাকছি আপোনালোকে অলপ ৰখবা লাগব দেখ হ'ব দেখ আপোনালোক আহক ঐ বইৰা কাষ্টমাৰ আইছি দুধপে লাগব অভাৰ এক্টিং নকৰবি আলোক নিৰঞ্জন অনলি মনোৰঞ্জন আলোক নিৰঞ্জন অনলি মনোৰঞ্জন আয়ুষ্মান ভৱ উঠক আপোনালোকৰ কি সমস্যা বাবাৰ আগত কওক দে তোৰ কি সমস্যা আছে বাবাৰ আগত ক বাবাই চব সমাধান কৰি দিব
বাবা মোৰ ঘৰত বহুত ডাঙৰ সমস্যা এটা আছে মোৰ ঘৰত মোৰ ল'ৰা সদায় আহি কিনে কাজিয়া কৰে মদ চদ খাই কিনে সদায় কাজিয়া কৰিব আহে ঘৰত 1 টকাও নাখায় চব মদ খাই কিনে উৰে আপুনি কিবা এটা কৰক আৰু আপোনালোকে চিন্তা নকৰব কালহৰ বাবাই 5 মিনিট সমস্যা সমাধান কৰি দিব বাবা ইহঁতৰ কামটো আমি সমাধান কৰি দিব লাগিব আলোক নিৰঞ্জন অনলি মনোৰঞ্জন তোমালোকৰ সমস্যা মই সমাধান কৰি দিম ওম হিম ক্ৰীম আমুল ক্ৰীম বাবা ফুলে আমি ওম স্বাহা তৎস্বাহা ওম গংগা জলাই নমঃ ওম গংগা জলাই নমঃ ওম গংগা জলাই নমঃ বালিকা তোমাৰ নামটো কোৱা বাবা মোৰ নাম ৰেৱতী মহন দত্ত আচ্ছা আৰু তোমাৰ স্বামী আৰু পুত্ৰৰ নাম কোৱা মোৰ স্বামীৰ নাম নগেন দত্ত আৰু মোৰ পুত্ৰৰ নাম ফটিক দত্ত ওম ৰেৱতীয়ে নমঃ ওম নগেনেই নমঃ ওম ফটিকেই নমঃ ওম সমাধানেই নমঃ সকলো সমাধান সমস্যাৰ সমাধান সকলো সমাধান সমস্যাৰ সমাধান অনলি মনোৰঞ্জন আলোক নিৰঞ্জন বালিকা তুমি এইটো লৈ যোৱা এই তুলাখিনি তুমি তোমাৰ স্বামী আৰু তুমি খাবা আৰু এই ৰিংটো পুত্ৰৰ ভৰিৰ বুঢ়া আঙুলিত পিন্ধাবা যদি এই তুলাখিনি চুবোৱালে তোমাৰ দাঁত ভাঙে তেতিয়া তোমাৰ সকলো সমস্যাৰ সমাধান হৈ যাব এইটো বাবাৰ আশীৰ্বাদ আৰু চুলিটো তোমাৰ মূৰত বান্ধি ল'বা এইটো বেলপাতটো লৈ যোৱা আপোনালোকে দক্ষিণাটো দি সেৱা কৰক 100 টকা দি বাবা সন্তুষ্ট নহ'ব মই যে 100 টকা আনিছোঁ তোৰ তাৰ চলি দিছোঁ মই ঘৰত জেগাটোক দিম দে হেল্ল' বাবা সেৱাটো ক'ত কৰিম তাতেই কৰা আলোক নিৰঞ্জন অনলি মনোৰঞ্জন এইটো তুমি লৈ লোৱা মাথাত ঘঁহি দিয়া তুমি এইটো লৈ লোৱা মাথাত ঘঁহি দিয়া আৰু এইটো খাই লোৱা তুমি খোৱা তোমাৰ ভালৰ কামনাৰ কাৰণেই দিছোঁ মই হিম ক্ৰীম আমুল ক্ৰীম বাটাৰ ক্ৰীম স্বাহাই নমঃ মংগলায় নমঃ ওম স্বাহা ওম নমঃ নমঃ গংগা জলাই নমঃ তোমালোকে উঠা এতিয়া আৰু এইটো লৈ লোৱা তুমিও লৈ লোৱা তুমি তোমাৰ চকুত বান্ধি ল'বা এইটো ও বস বেলেগ দিছি পাঁচদিনে মই এই একদম তামাম এই বঢ়িয়া লাগছে নাচো দে আমাৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টি বটনটো দাবি দিব ধন্যবাদ